নমস্কাৰ বন্ধুসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এখন ধৰ্মীয় পৌৰাণিক ছবিৰ বিষয়ে আলোচনা কৰিম। এসময়ত হিন্দীবোৰ ছবি ধৰ্মীয়মূলক ছবি যথেষ্ট প্ৰয়োভৰ আছিল, দৰ্শকেও আঁকোৱালি লৈছিল। কিন্তু এটা সময়ত এই ধৰ্মীয় ছবিবিলাক প্ৰায় নোহোৱা হৈ গ'ল, কাৰণ এই বলিউডৰ ছবিবিলাকত প্ৰেম আৰু একশ্যন ছবিয়ে গুৰুত্ব লাভ কৰিছিল। দৰ্শকেও এনে ছবিক যথেষ্ট চাইছিল আৰু সহায় জনাইছিল। 1975 চনৰ কথা। বলিউডৰ ষ্টাৰ ৰাজেশ খান্না, শশী কাপুৰ, ধৰ্মেন্দ্ৰ, জিতেন্দ্ৰ আদি অভিনেতা বলিউডত জকমকাই আছিল। চোলেৰ দৰে ব্লকবাষ্টাৰ ছবি, দিৱাৰ দৰে ছুপাৰহিট ছবি, মনোজ কুমাৰ সন্যাসী, ধৰ্মেন্দ্ৰৰ প্ৰতিজ্ঞা, মনোজ কুমাৰ অমিতাভৰ ৰুটি কাপৰা মকান আদিৰ দৰে ছবি গৃহসমূহত দৰ্শকৰ সাংঘাতিক সহায় দেখা পোৱা গৈছিল। সেইটো সময় আছিল 1975 চন। ছবি গৃহলৈ আহিছিল এখন ধৰ্মীয় পৌৰাণিক ছবি, নাম আছিল জয় সন্তোষীমা। অখ্যাত অভিনেতা অভিনেত্ৰী অভিনয় কৰা ছবিখন কোনেও আশা কৰা নাছিল এই ছবিখনে সফলতাৰ মুখ দেখিব বুলি। প্ৰথম 3 দিনৰ কালেকশ্যন মুঠেই সন্তোষজনক নাছিল। লাহে লাহে ছবিখনৰ বিষয়ে গাঁৱে সকলোতে জনাজাত হৈ পৰিল। সন্তোষীমাৰ মহিমা আৰু এই ছবিত থকা গীতসমূহে মানুহৰ মন মন্ত্ৰমুগ্ধ কৰি তুলিছিল। দিনক দিনে গাঁৱৰ পৰা মানুহ হিলদল ভাঙি আহিবলৈ ধৰিলে। গৰু গাড়ীত উঠি জাকে জাকে চিনেমা হললৈ বুলি ধাউতি মেলি আহিল। ছবিখনত নায়কৰ ভূমিকাত অৱতীৰ্ণ হৈছিল আশিষ কুমাৰ। আশিষ কুমাৰ তাৰ আগতেও কেইবাখনো ধৰ্মীয়মূলক ছবিত অভিনয় কৰিছিল। নায়িকাৰ ৰূপত আছিল কানন কৈশল, এগৰাকী মাৰাঠী আৰু গুজৰাটী অভিনেত্ৰী। ছবিখনত মা সন্তোষীমাৰ অভিনয়ত অভিনয় কৰিছিল অনিতা গুহা, প্ৰসিদ্ধ অভিনেতা ভাৰতভূষণ আছিল এই ছবিখনত। এসময়ৰ বয়োজ্যেষ্ঠ প্ৰসিদ্ধ অভিনেত্ৰী লীলা মিশ্ৰকো দেখা পোৱা গৈছিল ছবিখনত। 1975 চনৰ আগষ্ট মাহত মুক্তিপ্ৰাপ্ত চলি আৰু জয় সন্তোষীমা আছিল দুইখন ব্লকবাষ্টাৰ ছবি। 1975 চনত মুক্তিপ্ৰাপ্ত জয় সন্তোষীমা হ'ল দ্বিতীয়খন সফল ছবি। এই ছবিখন নিৰ্মাণৰ আঁৰতো যথেষ্ট আমোদজনক কাহিনী আছে। বাস্তৱিকতেই আশিষ কুমাৰ আছিল জয় সন্তোষীমাৰ পৰম ভক্ত। আশিষ কুমাৰে জয় সন্তোষীমাৰ নামত ব্ৰত পালন কৰিছিল। দেৱীৰ মহিমা অপাৰ, ব্ৰতৰ নিজৰ মনোবাঞ্ছা পূৰণ হৈছিল। এই কথাষাৰ প্ৰযোজক সত্যৰাম ৰথোৱা শুনাইছিল আৰু সত্যৰাম ৰথোৱাই জয় সন্তোষীমাৰ নাম দি হিন্দী পৰিচালখন নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। ছবিখনৰ গীতটি লিখিছিল কবি প্ৰদীপে আৰু ছবিৰ গীতটি সুৰ ঢালি প্ৰাণৱন্ত কৰি তুলিছিল সুৰকাৰ শ্ৰী অৰ্জুন দেৱে। পৰিচালনা কৰিছিল বিজয় শৰ্মাই। এই ছবিখন চিনেমা হলবিলাকত প্ৰায় 50 সপ্তাহ ধৰি চলিছিল আৰু আজিও এই জনপ্ৰিয়তা হ্ৰাস হোৱা নাই। দৰ্শকবিলাকে চিনেমা হলবিলাকক প্ৰায় মন্দিৰৰ দৰে আচৰণ কৰিছিল। ভক্তই যেনেদৰে মন্দিৰৰ ভিতৰলৈ জোতা চেণ্ডেল প্ৰৱেশ নকৰে, প্ৰৱেশদ্বাৰত থৈ যায়, ঠিক তেনেকৈ চিনেমা হলবিলাকতো থৈ গৈছিল। চিনেমাৰ শেষত বাহিৰত ফল মূল বিতৰণ কৰিছিল। শুনামতে
এই ছবিখনে সাংঘাতিক ধৰণে লাভৱান হৈছিল। প্ৰায় 200% লাভ কৰিবলৈ সক্ষম হৈছিল। এই ছবিখনৰ ৰেকৰ্ড কোনো এখন ছবিয়ে আজি পৰ্যন্ত ভাঙিবলৈ সক্ষম হোৱা নাই। এয়াই জয় সন্তোষীমা। শেষত ধন্যবাদেৰে